নমস্কাৰ সকলোকে। মই আজি এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। চাওকচোন মই কি কেক বনাম। এই দেখিছে, এটুকুৰা ৰঙালাও। ৰঙালাও আপোনালোকে খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ ৰঙালাও খাই। ৰঙালাও আমাৰ প্ৰায় সকলোৰে ঘৰতে থাকেই। আমি ভাজি খাওঁ, তৰকাৰী বনাই খাওঁ। গতিকে আহকচোন চাওঁ আজি মই কেনেকৈ ৰঙালাওৰ কেক বনাওঁ। কেক বনাবৰ কাৰণে মই এতিয়া ৰঙালাও টুকুৰা সৰু সৰুকৈ কাটি লওঁ। সৰুকৈ কাটি এইখিনি মই এতিয়া সিজাই ল'ম। গেছটো জ্বলাই ল'লোঁ। ইয়াতে মই এটা কেৰাহী পাতি ইয়াতে মই অলপ পানী দিম। ইয়াতে ৰঙালাও টুকুৰা দি 15 মিনিটৰ কাৰণে ঢাকি দিলোঁ। এইখিনি সিজিবৰ কাৰণে মই এনেকৈ ঢাকি দিলোঁ। 15 মিনিটৰ পিছতে চাওক আমাৰ ৰঙালাও সিজিছে, সিজি গৈছে ৰঙালাও। এতিয়া মই ৰঙালাও টুকুৰা কাঢ়ি দিওঁ। গেছটো অফ কৰি দিছোঁ। এতিয়া সিজাই লৈ ৰঙালাওখিনি মই এখন কাটা চামুচেৰে এনেদৰে ভাঙি লৈছোঁ। এইখিনি হৈ গৈছে। তাৰপৰা মই এইখিনি লৈ ল'ম। খুব সহজতে আপোনালোকে কেকটো বনাব পাৰিব ঘৰতে। ইয়াত মই এতিয়া দিম আধা কাপ চেনি। এই চেনিখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। আৰু মই দিম ইয়াতে বাটাৰ দিম। ইয়াত দিয়া বস্তু এই বাটাৰটো আপোনালোকে ফ্ৰিজত থৈ নিদিব। ফ্ৰিজত দিয়া 1 ঘণ্টা 1.5 ঘণ্টামানৰ আগতে বাটাৰটো ফ্ৰিজৰ পৰা উলিয়াই থ'ব। মই 100 গ্ৰাম বাটাৰ ইয়াতে দি দিছোঁ। আৰু ইয়াত মই লৈ দিছোঁ। ইয়াত মই দিছোঁ এই বাতিটোৰে লৈ দিছোঁ। মই আজি কেকটো কণী দি নবনাওঁ। কণী দি নবনাওঁ কাৰণে মই ইয়াত দৈ দিছোঁ। আপোনালোকে কেকটো কণী দিও বনাব পাৰিব। যদি কণী দি বনায় তেতিয়া আপোনালোকে দৈ নিদিব। এইখিনি মই ধুনীয়াকৈ ফেটি লৈছোঁ। এতিয়া ইয়াত মই দিম 1 কাপ ময়দা। আপোনালোকে আটাও দিব পাৰিব। মই ময়দা দিয়ে বনাইছোঁ। আপোনালোকে যদি ময়দা নাখায় ইয়াত আটা দিব। এতিয়া দিম 1 চামুচ ইয়াতে ভেনিলা এচেঞ্চ দিম। মই ইয়াতে এই চামুচখনৰ পুৰা 1 চামুচ দিয়া নাই, মই ইমানখিনি মই চ'ডা দিছোঁ। 1 চামুচ মই দিছোঁ বেকিং পাউডাৰ। এতিয়া কি ভালকৈ মই মিলাই দিম। ইয়াত মই অলপ গাখীৰ দিম। ইয়াত অলপ গাখীৰ দিছোঁ। মই আমুল তাজা দিছোঁ। এইটো অলপ ডাঠ হৈছে, অকণ পনীয়া কৰিব লাগিব। মই ইয়াত আৰু অকণমান গাখীৰ দিছোঁ। এই কেকটো যদি আপোনালোকে বনাই খোৱা নাই, এবাৰ বনাই খাব। খাবলৈ বহুত ভাল হয়। আপোনালোকৰ সন্তানসকলক এনেধৰণে বনাই দিব পাৰিব। দেখিবলৈ ৰংটো বহুত ধুনীয়া হৈছে। কিমান ধুনীয়াকৈ ফুলিছে। ইয়াতে মই পাহৰি গৈছিলোঁ, মই অকণমান ইয়াতে নিমখ দিম। কেক বনালে অকণমান আপোনালোকে নিমখ দিব। এইখিনি হৈ গৈছে। এতিয়া মই এইটো এটা পাতি লৈছোঁ। ইয়াতে মই কেক বনাওঁ। ইয়াতে মই অলপ বাটাৰ সানি লৈছোঁ। মই ইয়াতে বাটাৰ সানি ল'লোঁ আৰু ইয়াতে মই অকণমান ময়দা ছটিয়াই দিছোঁ। আপোনালোকে ইয়াতে বাটাৰ পেপাৰ ল'ব পাৰিব বা বাটাৰ পেপাৰ নাথাকিলে আপোনালোকে বগা কাগজো ল'ব পাৰিব। মই কিন্তু এনেকৈ অকণমান ময়দা ছটিয়াই কৰোঁ।
ইয়াতে এতিয়া এইখিনি ৰাখি দিওঁ। এয়া মই এইটো বাকি ল'লোঁ, হৈ গ'ল। আপোনালোকে কেকটো যিটো পাত্ৰত বনাব, পাত্ৰটো ভৰ্তিকৈ নিদিব, অলপ জেগা এনেকৈ ৰাখিব, যিহেতু কেকটো ফুলিব। আৰু এইফালে মই 15 মিনিটমানৰ আগতে, এইটো লোহাৰ কেৰাহী হয়, মই সদায় কেক লোহাৰ কেৰাহীত বনাওঁ। ইয়াতে অলপ নিমখ দি পেলাই মই গেছত 15 মিনিট আগতেই মই বহাই থৈছোঁ, এইটো আপোনালোকক দেখুওৱা নহ'লে। আৰু ইয়াতে এখন জালনা এনেকুৱা প্লেট এখন মোৰ আছিলে, মই তাতে দি দিছোঁ। আৰু ইয়াতে মই এতিয়া কেকৰ দি দিলোঁ। আৰু ইয়াতে মই ঢাকি দিওঁ। মোৰ ইয়াতে ঢাকোন নাই, মই এটা এনেকৈ চৰিয়াৰে ঢাকি দিওঁ। আৰু গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰাখিছোঁ। 45 মিনিটৰ পিছত এতিয়া মোৰ কেকটো হৈ গৈছে, দেখিছে। মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাইছোঁ, হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। কেকটো মই ইফালে এতিয়া এইটো ঠাণ্ডা হ'বলৈ মই ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছত এয়া মই কেকটো এখন প্লেটত উলিয়াই ল'লোঁ। এয়া আমাৰ কেক ৰেডি হৈ গ'ল। ৰ'ব, মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এইটো কেকটো এতিয়া মই কেকটো কাটিছোঁ। চাওক, কেকটো বহুত ধুনীয়া হৈছে, বহুত কোমল হৈছে কেকটো, বহুত কোমল হৈছে। আজিৰ ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ'লৈ মই সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছোঁ।